নমস্কাৰ আজি ভিডিঅ'ত ফটোশ্বপত কেনেধৰণে অসমীয়া টাইপ কৰিব সেই বিষয়ে সম্পূৰ্ণ প্ৰক্ৰিয়া দেখাম গতিকে ফটোশ্বপ ওপেন কৰিছো তো টেক্সট টুল সিলেক্ট কৰি থৈছো ইয়াতে তো যদিহে আপুনি বাই ডিফল্ট যোনটো আপোনাৰ ইউনিকোড ফন্ট আহে লেংগুৱেজ সিস্টেম উইন্ডোজৰ যোনটো লেংগুৱেজ আহে ইয়াতে আসামিজ লেংগুৱেজখন মই এড কৰি থৈছো আপুনি যদি বিচাৰে লেংগুৱেজ প্ৰিফাৰেন্সত গৈ পেলাই অসমীয়া লেংগুৱেজখন আপুনি এড কৰিব পাৰিব বাই ডিফল্ট আপুনি ইংলিছখন আহি থাকে গতিকে ইয়াতে যদি বিচাৰে আপুনি এড নাই কৰা এতিয়ালৈকে এখন গৈ পেলাই এড কৰিব পাৰিব এখন ইউনিকোড ফন্ট হয় গতিকে ইউনিকোড ফন্ট বিলাক আমি ডাইৰেক্টলি ফটোশ্বপত লিখিব নোৱাৰো যেহেতু ফটোশ্বপত নন ইউনিকোড ফন্ট সাপোর্ট কৰিব যদি বিচাৰে আপুনি অসমীয়া টাইপিং কৰিবলৈ ওয়ার্ড এক্সেল বাকি এপ্লিকেশন যদি টাইপ কৰিব বিচাৰে তেনহলে আপুনি নন যোনটো ইউনিকোড ফন্ট আহে ডাইৰেক্টলি সিস্টেমৰ ডিফল্ট আপুনি এখন এড কৰি পেলাই আপুনি ডাইৰেক্টলি যদি বিচাৰে বাহিৰত লিখিবলৈ আপুনি এইখন পৰা টাইপ কৰিব পাৰিব কিন্তু যেতিয়া আপুনি ফটোশ্বপত আহে ফটোশ্বপত আপোনাৰ এখন যোনটো ফন্টখন ইউনিকোড ফন্টখন ফটোশ্বপে সাপোর্ট নকৰে গতিকে ইয়াৰ বাবে আমি এক্সটাৰ্নাল এপ্লিকেশন ইনষ্টল বা ডাউনলোড কৰিব লাগিব তো গতিকে তাৰ বাবে মই মোৰ লগত আছে জাহ্নবী মাল্টি ল্যাঙ্গুৱেজ কিবোৰ্ড আছে গতিকে এইখন মই এইখন যোনটো সফটওয়্যাৰৰ লিংকটো হয় ভিডিঅ'টো ডেসক্ৰিপশ্যনত দি দিম একে সেম গতিকে মই এইখনক ইনষ্টল কৰি দেখুৱাম গতিকে ডাবল ক্লিক কৰিছো এণ্ড নেক্সট কৰি দিছো সিম্পল নেক্সট কৰি আপুনি একে ইনষ্টল কৰি দিব তো ইনষ্টলৰ কাৰণে সময় নলব এইখন জাস্ট few seconds তে ইনষ্টলেশন কমপ্লিট হৈ যাব গতিকে দেখা পাইছে ফিনিশ হৈ গৈছে তো ইনষ্টলেশন কমপ্লিট হোৱাৰ পাছত অকল এপ্লিকেশনটো হলে নহব লগতে আপুনি যোনটো এবিটি ফন্টস আহি আৰে এবিটি ফন্টস বুলি আহে গতিকে এখন সেম ফন্টসৰ লিংক মই দি দিম গতিকে আপুনি প্ৰথমতে এখন দুখন ডাউনলোড কৰি ল'ব ডেসক্ৰিপশ্যনৰ পৰা লিংকটো পাই যাব তাতে গতিকে ফন্টস যেতিয়া আছে ইয়াতে আপুনি ফন্টস পাই যাব বিভিন্ন ফন্টস ইয়াতে আছে আপুনি সিলেক্টেড ফন্টস ইনষ্টল কৰিব পাৰে বা সকলো ফন্টস কন্ট্ৰোল অল সিলেক্ট কৰি পেলাই আপুনি ডাইৰেক্টলি ৰাইট ক্লিক কৰি পেলাই আপুনি ইনষ্টল ক্লিক কৰি দিব সম্পূৰ্ণ ফন্টস ইনষ্টল হৈ যাব একেলগে গতিকে ইনষ্টলেশন কমপ্লিট হোৱাৰ পাছত তাৰপিছত আপুনি ফটোশ্বপত আহি যাব ডাইৰেক্ট পুনৰ ফটোশ্বপত পুনৰ আহিব যেতিয়া আপুনি ইনষ্টলেশন কৰিব ইয়াতে এটা আহি যাব আপোনাৰ আইকন আহি যাব ডেস্কটপত গতিকে এখন আইকনখন ওপেন কৰি দিব ডাবল ক্লিক কৰিব তো এখন এপটো নহয় এখন আইকন হয় যেতিয়া এপটো ইনষ্টলেশন হোৱাৰ পাছত এখন আইকনখন আপোনাৰ ডিসপ্লে হ'ব গতিকে যেতিয়া আপুনি ওপেন হ'ব এখন এপটো এপ ওপেন হোৱাৰ পাছত ইয়াতে দেখা পাব আপুনি ইএন বুলি এটা অপচন আহি থাকিব গতিকে ইয়াকে ৰাইট ক্লিক কৰিব এণ্ড ইয়াতে কনফিগাৰেশ্যন বুলি অপচন পাই যাব কনফিগাৰেশ্যনত ক্লিক কৰি দিব কনফিগাৰেশ্যন ক্লিক কৰাৰ পিছত এনেধৰণে ওপেন হ'ব তো ইয়াতে কৈছে কিবোৰ্ড সিলেকশন কৰিবলৈ আপুনি যেতিয়া কিবোৰ্ডছত সিলেকশন কৰিব ইয়াতে কিবোৰ্ড ক্লিক কৰিব কিন্তু সেকেন্ড আছে জাহ্নবী দিহিং বুলি আছে সেকেন্ড এই সেকেন্ডটো অপচনত আপুনি ক্লিক কৰি দিব সেকেন্ড অপচনত ক্লিক কৰি আপুনি ক্লোজ কৰি দিব পাৰিব ক্লোজ কৰাৰ লগে লগে এখন আগত তললৈ হাইড হৈ যাব যদি বিচাৰে এখন যদি ইয়াৰ পৰা সিস্টেমটো আপুনি শাট ডাউন কৰি দিয়ে পুনৰ ওপেন কৰি এখন অপচন গুচি যাব ইয়াৰ পৰা তো বাৰে বাৰে ইয়াৰ পৰা আপুনি ওপেন কৰিবলগীয়া হ'ব পাৰে তো কেতিয়াবা এখন হয়তো ডিলিট হৈ যাব পাৰে গতিকে কি কৰিব আপুনি যেতিয়া আপুনি কনফিগাৰেশ্যন ক্লিক কৰিব ইয়াকে এই তলত আহি থাকে গতিকে ইয়াত ৰাইট ক্লিক কৰি পেলাই আপুনি ইয়াকে পিন টু টাস্ক বাৰ কৰি থৈ দিব যদিও যেতিয়া কাটি যায় পুনৰ পিছলৈ গৈ আপুনি ডাইৰেক্ট ইয়াৰ পৰা আপুনি এই অপচনটো ওপেন কৰিব পাৰিব গতিকে মই ফটোশ্বপত গৈছো ডাইৰেক্টলি এণ্ড টেক্সট টুলত আহি গৈছো গতিকে যোনটো আমি ফন্ট ষ্টাইল ইনষ্টল কৰিছো ইয়াতে চাব ফন্ট ষ্টাইলৰ নামসমূহ এবিটিটি গীতাঞ্জলি বুলি বা অঞ্জলি বুলি তেনেধৰণৰ নামবিলাক ইয়াতে আছে তো গীতাঞ্জলি যোনটো আমাৰ অফিচিয়েল ফন্ট হয় মেক্সিমাম আমি গীতাঞ্জলি দি ব্যৱহাৰ কৰি ইয়াতে দিয়া আছে গীতাঞ্জলি আপুনি বাকি ফন্ট যদি সম্পূৰ্ণ ফন্ট ইনষ্টল নকৰিলে এখন গীতাঞ্জলিটো ইনষ্টল কৰি ল'ব বাকি বিভিন্ন যদি আপুনি ডিজাইন কৰিব ডিটিপি কৰিব তো ভাল ভাল ফোনসমূহ ইয়াতে সোমাই আছে গতিকে আপুনি এটা এটা সিলেক্ট কৰি আপুনি চেক কৰিব মই এটা দুটামান ফোন ইনষ্টলখন দেখাই দিম ইয়াতে তো গতিকে ফটোশ্বপত গৈছো এণ্ড টেক্সট টুল সিলেকশন কৰিছো মই যেতিয়া টাইপ কৰিম ইয়াত চাব ইয়াত অসমীয়া হৈ আছে ডি বুলি হৈ আছে অসমীয়া হৈ আছে যদি মই টাইপ কৰিম এতিয়া এখন মোৰ টাইপিং নহ'ব ইংলিছত আহি যাব ইংলিছত আহি যাব গতিকে আপুনি যেতিয়া টাইপিং কৰাৰ আগতে কি কৰি ল'ব পুনৰ এবাৰ ক্লিক কৰি দিব তো অটোমেটিক অসমীয়া হৈ যাব এখন এবাৰ মই পুনৰ টাইপ কৰিম এবাৰ মোৰ টাইপিং হৈ যাব ইয়াতে সিলেকশন কৰি দিছো টাইপিং কৰিছো এটা বসাব হৈ গৈছে কিন্তু যেতিয়া মই টাইপিং কৰিছো মই অসমীয়াত ক টাইপ কৰিব চেষ্টা কৰিছো কিন্তু এনে ধৰণে আহি আছে কি হয় কি মই যদি ইয়াৰ ফোন ইনষ্টল হয় টাইমছ নিউ ৰমা হয় যদি মই কন্ট্ৰোল এ কৰিছো এণ্ড ইয়াৰ যদি ফোন ইনষ্টল হয় মই এবিটিটি বুলি কৈছিলো এই ফোন ইনষ্টলখন অলৰেডি ইনষ্টল আছে ওপৰত যাও এণ্ড এবিটিটি চাওক গীতাঞ্জলি বুলি ইয়াত মই ইনষ্টল দেখা পাইছে গতিকে এবিটিটি গীতাঞ্জলিক সিলেকশন কৰি দিছো সিলেকশন কৰাৰ লগে লগে মোৰ চাওক ইংলিছৰ পৰা চেঞ্জেছ হৈ গ'ল গতিকে নেক্সট টাইম আপুনি যেতিয়া টাইপিং কৰিব এতিয়া পুনৰ চেঞ্জ কৰিব প্ৰয়োজন নহ'ব যদি লিখিব বিচাৰিছে আমাৰ এনেদৰে আমি টাইপিং কৰিব পাৰিম অকণমান চাইজখন ডাঙৰ কৰি দিছোঁ আমাৰ অসম এনেদৰে আমি টাইপিং কৰিব যদি মই ডিলিট কৰি দিওঁ লেয়াৰটো মই ডিলিট কৰি দিছোঁ এবাৰ পুনৰ নতুন টেক্সটটো লৈ লওঁ এণ্ড পুনৰ লিখিব চেষ্টা কৰিম এতিয়া এইবাৰ যেতিয়া আপুনি টাইপিং কৰিব এতিয়া আপোনাৰ কোনো ধৰণৰ অসুবিধা নহ'ব যিহেতু আপোনাৰ ফন্ট লেংগুৱেজখন অলৰেডি এবিটিটি গীতাঞ্জলি হৈ আছে এতিয়া আমি লিখিম এতিয়া অসমীয়া তো এনেধৰণে আপুনি অসমীয়া টাইপ কৰিব পাৰিব তো এনেধৰণে ফোন ষ্টাইল বিভিন্ন ধৰণৰ ফোন ষ্টাইল আপুনি যদি গোটেইখিনি ফোন ষ্টাইল কৰি ইনষ্টল কৰি লয় তাতে আপুনি ডিফাৰেণ্ট ফোন ষ্টাইল পাই যাব এতিয়া বহুতৰে অসমীয়াত নাম্বাৰ টাইপিং কৰিবলৈ প্ৰব্লেম হয় তো ইয়াতে যদি মই নাম্বাৰ টাইপ কৰিম 1 2 যদি মই টাইপ কৰি এনেধৰণে মোৰ নাম্বাৰটো এনেধৰণে আহি আছে 1 2 3 4 5
নাম্বাৰ টাইপ কৰি আছোঁ কিন্তু ইয়াতে নাই হোৱা গতিকে কি কৰিব যেতিয়া নাম্বাৰ এন আপুনি নাম্বাৰ চিম্পল টাইপ কৰি দিব কিন্তু যেতিয়া নাম্বাৰ টাইপ কৰিব গীতাঞ্জলিৰ আৰু এটা ফণ্ট আহিব ইয়াতে পি বুলি য'ত পি লিখা আছে সেইখন ছেম ডিজাইনৰ ছেম ফণ্টৰ এখন নাম্বাৰিং হয় গতিকে যদি মই পিটো চিলেকশ্যন কৰি দিয়াতে চাব এখন নাম্বাৰত কনভাৰ্ট হৈ যাব তো গতিকে এনেদৰে আপুনি টাইপ কৰিব পাৰিব তো বিভিন্ন ফোন ষ্টাইল তাতে পাই যাব আপুনি এতিয়া আৰু এটা প্ৰব্লেম আছে মই প্ৰব্লেমৰ কথা উল্লেখ কৰি দিম এতিয়া আপুনি মই পুনৰ টেক্সট টুল এটা লৈ লৈছোঁ দেন ইয়াত টাইপ কৰিব চেষ্টা কৰিম মই মোৰ এতিয়া বৰ্তমান কেপছ লক অফ আছে গতিকে মই কেপছ লক অন কৰিম এইবাৰ যেতিয়া মই চিম্পল লিখিম কে মিন্স ক হৈ যাব বা শিফ্ট ক মিন্স খ হৈ যাব তেনেকৈ আপুনি জানে যদি অসমীয়া টাইপিং কৰে তো গতিকে এনেধৰণৰ হয় যেতিয়া মই কেপছ লকটো অন কৰি দিম এতিয়া মই যদি কে চিম্পল উইথাউট শিফ্ট প্ৰেছ কৰিব চেষ্টা কৰিম এটা সেই ডাইৰেক্টলি খ হৈ যাব মিন যেতিয়া কেপছ লকটো অন থাকে সেই শিফ্টৰ কাম কৰিব গতিকে আপুনি চাই ল'ব যদি আপুনি জেনেৰেলি কেনেকৈ অসমীয়া টাইপ কৰে তেনেধৰণে যদি কীবৰ্ডটো ফাংচন নাই কৰা তেনেহ'লে কেপছ লক অন অফ কৰি ল'ব তো আপুনি এখন চেক কৰি ল'ব নহ'লে কিছুমানে ভাবিব এখন প্ৰব্লেম আছে ইয়াত মানে এপ্লিকেশ্যনত প্ৰব্লেম আছে বুলি তো গতিকে এখন যোনটো এপ্লিকেশ্যন যোনটো ডিজাইনটো তেনেধৰণে কৰা হৈছে গতিকে কেপছ লকৰ ইয়াত কাম আছে গতিকে কেপছ লক অন অফো চাই ল'ব এবাৰ গতিকে ইয়াৰ ওপৰত যদি কিবা অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় কমেণ্ট কৰি নিশ্চয় জনাব আৰু যদি আগলৈ কিবা নতুন ভিডিঅ'ৰ আপোনাৰ প্ৰয়োজন হৈছে কমেণ্ট কৰি নিশ্চয় জনাব আজিৰ বাবে ইমানে থেংক ইউ ছ' মাছ চি ইউ ইন দ্য নেক্সট ভিডিঅ'